এয়া চাওকচোন, ৰাতিপুৱা কাম বন কৰি গা পা ধুই মেলি এয়া ৰাতিপুৱা চাকি গছ লগাই দিলোঁ। তাৰপাছতে আকৌ ইফালে ফুলৰ পুলি কেইটামান ৰুই দিছোঁ। কেনে লাগিছে ক'ব দেই। মই কিন্তু ফুল সৰুৰ পৰা বিৰাট ভাল পাওঁ। আৰু ইফালে মানুহজনে যোৱাকালি বজাৰ কৰি আনিছিলে। ৰাতি অকণমান দেৰি হোৱাৰ কাৰণে মই বজাৰখিনি কেৰি বেগতে থৈ দিলোঁ। আৰু আজিহে এই বজাৰখিনি কেৰি বেগৰ পৰা এটা উলিয়াই আছোঁ। এইটো ৰঙালাও আনিছে সৰুকৈ, ধুনীয়া টিকলা ৰঙালাও, দেখিবলৈ ভাল, মিঠা আছে চাগে। আৰু ইফালে ভোল আনিছে 5টামান। এয়া ভোলকেইটা চাওকচোন, কোমলীয়াহে নে বুঢ়াহে নাজানো দেই ভোলকেইটা। আৰু ভেন্দি আনিছে কেইটামান। আমাৰ কিন্তু মানুহজনে বজাৰ কৰিলে একদম বহুত বজাৰ কৰে দেই। এয়া চাওকচোন, ইমানখিনি বজাৰ আনিছে। আৰু লগতে মিঠাতেলৰ পেকেট আধা লিটাৰ আৰু দাইল আনিছে আধা কেজি দেই। চাকৰি বাকৰি নোহোৱা মানুহ যিহেতু আমি সৰু মিঠাতেলৰ পেকেটটোকে খাওঁ, অনুপম তেলটোৱে খাওঁ যেনিবা আমি, আধা লিটাৰটোৱে আনিছে। আৰু ইফালে ৰাতিপুৱা সাজৰ কাৰণে ভেন্দি আৰু আলু কাটি ল'লোঁ দেই। এয়া চাওকচোন, আৰু ইফালে ভেন্দি আলু ফ্ৰাই ৰেডি আৰু দাইল বনালোঁ দেই। এয়া দাইল।